হেল্ল' এভৰিৱান, মই ৰিম্পী আৰু এয়া আজি মই প্ৰিয় সাজযোৰৰ লগত। আৰু আচলতে আজি আমাৰ যি পাঠশালা ভগৱতী ক্ষেত্ৰত 7 দিনা বিহু কৰ্মশালা চলি আছিল, তো তাৰে আজি অন্তিম দুদিন। আৰু এয়া প্ৰথমে সৰু ছোৱালীখিনিয়ে নাচি ল'লে, তাৰপিছত আমাক ডাঙৰকো দিলে নাচিবলৈ। আৰু ইয়াত প্ৰায় 1200জন ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে, জানেনে? খুবেই এটা সুখৰ খবৰ আচলতে আমাৰ কাৰণে। ৰ'ব, অকল বিহুৱে নহয়, ঢোল বাদনো আছে। ঢোলৰ ওজা পংকজ বৰা ছাৰে খুব ধুনীয়াকৈ আচলতে প্ৰশিক্ষণ দিলে। আৰু সেয়াই আৰু নাচটো বাৰু কেনেকুৱা পালে আপোনালোকে? আৰু ইয়াতে আমি ৰঞ্জিত দাস ডাঙৰীয়া ছাৰক, মানে যিহেতু তেওঁৰ নিৰ্দেশতে এয়া 7 দিনীয়া বিহু